এইটো আমাৰ সমস্যা। সমস্যা। ইয়ালৈ আহিছো যেতিয়া ৰজাৰে আমাৰ প্ৰশ্ন উত্তৰ দিব
ইমানবোৰ মানুহ এই পাহাৰ নদী জান বগাই এই অতত পলাই পৰা মানুহবোৰকো মাতি আনিব এই ভৈয়ামত থকা মানুহবোৰকো মাতি আনিব সিহঁতি এনে আছে হে এনে আছে যুদ্ধ 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 এই দেখা তেজৰ উগ্ৰবা এই মোৰ আগত নেদেখুৱাবি শুনা গাঁওবুঢ়া বিপ্লৱী হোৱাকৈ সুবিধাবাদী হোৱাই এই আমাৰ দৰে চিহ্নবোৰৰ প্ৰথম কাম তোমাৰ ভূমিকা ঠিক হোৱা নাই গ'ল তাৰে নিকম আমাৰে সন্তান সিহঁতে নিজে নিজে যুঁজি যুঁজত হাৰিলে জানাই ৰজাদেৱতে কি কৰিব সিহঁতৰ সৈতে আমিও মৰা কৰিম কাৰ ষড়যন্ত্ৰত গৃহযুদ্ধ লাগিলে তুমি বুজি নোপোৱা তাৰ এটা জবাব বিচাৰিব লাগিব নিশ্চয় পাগল লগা কৰা তাৰে আৰু নিগমক উদ্ধাৰ কৰিবই লাগিব লাগিলে মৰিম কিন্তু পিছুৱাই নাযাম কি কৰা কৰা মোৰ হলে যাওঁ যাওঁ লাগিছে দেই কেতিয়াবা খাৰ খাব যাওঁ
যুদ্ধ কৰি ঘটনাবলৈ অহা নাই মাথো বুজাবকে বিচাৰিছো ইমানতে খাদ্য হোৱা এই পাহাৰ এই দেশ এৰি গুচি যোৱা নৰসংসাৰ বন্ধ কৰা বন্দীক অবিলম্বে মুক্তি দিয়া অন্যথা আমি তোমাৰ বিৰুদ্ধে এঘৰে তুলিম এঘৰে তুলিম আমি তোমাৰ হাতৰ পুতলা বস কাহিনীত যত মানে আছে খনিজ সম্পদ তহঁতৰ পক্ষই কলিজা কাহিনী আৰু থাকে কি তহঁত ইমান পানীৰ মাছ বৰ বিপ্লৱীক বান্ধিছো মই হাতে গলে শিকনি লগা পানি নাপায় চটফটাই কি কৰিবি কি কৰিবি সালা নিম্ন শ্ৰেণীৰ লাউলোৱা হাৰামী জাত ক্ষমতা তহঁতি এতিয়াও গণিত অৱস্থা কি কৰে চাবি বিৰুদ্ধাচৰণ কৰা সকলৰ অৱস্থা কি কৰে চাবি কেনেকৈ লগাই ৰাখিছে অৱস্থা
কৰোঁ এতিয়া মই? কিয় পাহৰি গলি যে গাঁৱৰ ডেকা বুঢ়াৰ লগতে আমাৰ ৰাজনীত কাছাঙো জুইত জাহ গ'লো কাৰেং জাহ আমি এতিয়া অনিশ্চিত পথৰ যাত্ৰী এনে পৰিস্থিতি তই জীয়াই থাকিম বুলি ভাবিব লাগিব আমাৰ আশা আৰু প্ৰবল কৰিব লাগিব কাৰি তই ভাগি নপৰিবি কাৰি তই ভাগি নপৰিবি
কিমান ধুনীয়াকৈ ওলাইছে বল কাৰিম আমি ফুৰিবলৈ আগুৱাই যাম ধনধাৰীকৈ সাঁতুৰিম দৈয়াঙত মাছ ধৰিম পাহাৰৰ মাজে মাজে আকৌ আদা খেতি কৰিম কাৰিম তই মোক কিমান ভাল পাৱ